ৰং কৰাৰ পাছত কাপোৰযোৰ এনেদৰে ৰ'দত দিব। ৰ'দত দিয়াৰ পাছত আপোনালোকে ইউজ কৰিব পাৰিব। মানে ৰংটো শুকুৱালৈকে এনেদৰে ৰ'দত দি থৈ দিব। এয়া দেখিছে ৰ'দ দি থৈ দিয়া আছে। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি এটা বিশেষ কাম লৈ আপোনালোকৰ মাজত ভিডিঅ'টো আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মোৰ হাতত দেখিছে স্কেনিং পেইণ্টিং, আৰু এয়া স্কেনিং পেইণ্টিং কৰিবলৈ ৰেডি হৈছোঁ। আৰু কেনেকৈনো কৰিলোঁ তাৰে অকণমান আভাস আপোনালোকলৈও আগবঢ়াম বুলি মনত জাগি উঠিল। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক কেনেকৈ কৰিলোঁ সম্পূৰ্ণ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ। টেমা আছে, ইয়াত আছে এচিড পানী। এনেকুৱা কাঁচৰ পাত্ৰ এটা লৈ লৈছোঁ। ইয়াতে মিক্স কৰি চামুচৰ সম্পূৰ্ণ ধুনীয়াকৈ ফিটি ল'ব এচিড পানী আৰু ৰংটোৰে। সম্পূৰ্ণ ৰংখিনি ঘুলি লোৱাৰ পাছত স্ক্ৰীণখন লৈ মই ট্ৰাই এটা কৰি চালোঁ। ওপৰত ৰংখিনি দি এনেদৰে ঘঁহনাই থাকিব 2-3বাৰমান। তাৰপাছত ইয়াৰ ৰিজাল্ট এনেকৈ চাপটো কাপোৰত বহি যায়। ইয়াত দেখিছে মই এনেই ট্ৰাই এটা কৰি চালোঁ। এতিয়া ৰংখিনি ইয়াতে মিক্স কৰি লোৱা হ'ব। এইটো এচিড ৱাটাৰ, এইটো কালাৰটো, এইটো হোৱাইট কালাৰ। হোৱাইট মানে চিলভাৰ কালাৰ আৰু প্ৰয়োজন নহয় আপোনালোকে লৈ ল'ব। এচামুচ যদি ৰং লয় এচামুচ থিনাৰ ল'ব লাগিব। আগত ৰঙা ৰং মাৰা হৈছিলে মানে সেইটো কাৰণে এতিয়া চিলভাৰ ৰং মাৰিব যে, তো ট্ৰাই এটা বেলেগ এটা কাপোৰত ট্ৰাই কৰি লোৱা হৈছে। অনান্য কৰি থাকিলে হৈ গ'ল। এইটো ফুল চাওক কি ধুনীয়াকৈ উঠি গৈছে ইয়াতে। তো এতিয়া আচলখন কৰিব কোৱা হৈছে। আকৌ অলপ ডাঠ মাৰিব লাগিব, অলপ পাতলা হৈছে কওকচোন আপোনালোকে। লাইনটো দিবলৈ চাইছে এইয়া 2 নম্বৰ লাইনটো ক্লিয়াৰ হৈছে আৰু এতিয়া সেইটো মূৰত দিয়া হ'ব। নমস্কাৰ বন্ধুসকল, স্ক্ৰীণ পেইণ্টিং কৰি আছে, তো তাকে আপোনালোকৰ মাজলৈ অকণমান ভিডিঅ'টো আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এটা কথা কওঁ, কামটো যদি ভাল লাগে তেন্তে আপোনালোকৰ তো মহিলাবোৰে বিশেষকৈ কাপোৰ অৰ্ডাৰ দিব পাৰে। মই নাম্বাৰটো ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে কল কৰিব পাৰে। এতিয়া বন্ধুসকল দেখিছেনে কেনেকুৱা লাগিছে জনাব। তো কামটো কৰি থকা দেখি ময়ো ৰ'ব নোৱাৰিলোঁ আৰু লগে লগে মই স্ক্ৰীণখন লৈ কাপোৰযোৰৰ ওপৰত পেইণ্টিং কৰি চালোঁ। খুবেই ভাল লাগিল। তো আপোনালোকেও এনেদৰে কৰিব পাৰে খুব কম খৰচত, ঘৰতে সহজ পদ্ধতিত। এয়া চাওক ময়ো কৰি আছোঁ। তো ইয়াত মহিলা পুৰুষ বুলি কোনো কথা নাই, যিকোনো মানুহেই কামটো কৰিব পাৰে। দেখিছে খুব সহজ পদ্ধতিত। তো এনেকেই ৰং কৰাৰ পাছত কাপোৰযোৰ এনেদৰে ৰ'দত দি ল'ব। তো ৰ'দত দিয়াৰ পাছত আপোনালোকে ইউজ কৰিব পাৰে। মোখন কৰি থকা হৈছে, খুব সোনকালে হৈ গৈছে। 5 মিনিটত মানে এখন কাপোৰ ওলাই যায় আৰু ধুনীয়া। আৰু এখন 4 নম্বৰখন কৰা হৈ গ'ল।
ইমানে আছিল আজি ভিডিঅ'ৰ টপিকটো তো কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে আৰু এটা কথা কওঁ আপোনালোকৰ যদি ভাল লাগিছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে আৰু যদি অৰ্ডাৰ কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যন লিংকত ফোন নাম্বাৰটো দিয়া আছে সেই ফোন নাম্বাৰটোত যোগাযোগ কৰিব পাৰে